উদ্বোধক আৰু মাননীয় মইনাপ্ৰেমী উদ্যোক্তাসকল সকলোলৈকে মান্যানী হৰি সেৱা শ্ৰদ্ধা আগবঢ়ালোঁ। পোহৰ বিচাৰি আগবঢ়া অনুষ্ঠান ভাগত অংশগ্ৰহণ কৰা আৰু পোহৰৰ সন্ধান দিবলৈ আগবাঢ়ি অহা প্ৰতিগৰাকী ব্যক্তিক জনালোঁ সশ্ৰদ্ধ প্ৰণাম। লগতে মোক ইয়ালৈ মাতি আনি সন্মান যচাৰ বাবেও মই উদ্যোক্তাসকলৰ ওচৰত ঋণী হৈ ৰ'লোঁ। পোহৰ বিচাৰি আগবঢ়া অনুষ্ঠান ভাগত অংশগ্ৰহণ কৰা আৰু পোহৰৰ সন্ধান দিবলৈ আগবাঢ়ি অহা প্ৰতিগৰাকী ব্যক্তিৰ চৰণ কমলত সেৱা জনাই মই পুনৰ কওঁ, আমাক তেনে পোহৰ দিয়ক যি পোহৰত আমি সকলো মইনাই উশাহ লওঁতে কষ্ট নাপাওঁ, খাদ্য গ্ৰহণ কৰোঁতে বেমাৰী নহওঁ, শিক্ষা গ্ৰহণত উজুতি নাখাওঁ, লগতে ৰাতিটো মা দেউতাৰ বুকুৰ উমত নিৰ্ভয় শুব পাৰোঁ। শ্ৰদ্ধাৰ ৰাইজ, আমাক গিনিপিগ সজোৱাৰ যি ব্যৱস্থা আমাৰ চকুৰ আগত ধৰা দিছে সেই ব্যৱস্থাৰ অৱসান ঘটোৱাৰ ব্যৱস্থা কৰক। আমাৰ ভৱিষ্যত সুৰক্ষিত কৰক। আমাৰ ভৱিষ্যত কেৱল আমাৰ বাবে নহয়, আমাৰ জ্যেষ্ঠজনৰ বাবে, আপোনাৰ আৰু আপোনজনৰ বাবেও। শ্ৰদ্ধাৰ ৰাইজ, এইখিনিতে মোৰ মহামতী আকবৰ আৰু বুধিয়ক বীৰবলৰ এটা সাধু মনত পৰিছে। মহামতী আকবৰে সদায় বিচাৰি থাকে কেনেদৰে বীৰবলক পিছ পেলাব পাৰে, কিন্তু নোৱাৰে। এদিনাখনৰ কথা, আকবৰে দুয়োখন হাতৰ তলুৱাৰে ধৰি এটা সৰু চৰাই পোৱালি ৰাজসভালৈ আনিলে আৰু বীৰবলক সুধিলে, বীৰবল কওকচোন, মোৰ হাতত থকা চৰাই পোৱালিটো জীয়াই আছে নে মৰিল? বীৰবলে অলপ সময় ৰৈ ভাবিলে। চৰাই পোৱালিটো জীয়াই আছে বুলি ক'লে টেপা মাৰি মাৰি পেলাব আৰু ক'ব মৰিল বুলি। চৰাই পোৱালিটো মৰিল বুলি ক'লে উৰুৱাই দি ক'ব জীয়াই আছিল বুলি। এতেকে ৰাইজ, আমাৰ অৱস্থা সেই চৰাই পোৱালিটোৰ লগত। আপোনালোকে আমাক জীয়াই ৰাখে বা নাৰাখে সিদ্ধান্ত ল'ব। মোৰ বিশ্বাস আছে ইয়াত উপস্থিত সকলো ৰাইজে আৰু উদ্যোক্তাসকলে এই চৰাই পোৱালিটো জীয়াই ৰখাৰ ব্যৱস্থা কৰিব। লগতে মই কওঁ, কিছুমান অভিভাৱকে নিজৰ সন্তানক মইনা পাৰিজাতলৈ পঠাবলৈ কুণ্ঠাবোধ কৰে। তেনে অভিভাৱকক মই অনুৰোধ জনাই কৈছোঁ যে আপোনালোকে নিজৰ সন্তানক মইনা পাৰিজাতলৈ পঠাওক। বহুজনে কোৱাৰ দৰে মইনা পাৰিজাতত বেয়া কথা শিকোৱা নহয়, যি কথা শিকোৱা হয় ভাল কথাই শিকোৱা হয়। মানুহক মানুহ কৰি তোলাৰ আলোচনা কৰা হয়। শিক্ষা অনুষ্ঠানত কামত অহা বিভিন্ন ধৰণৰ চিত্ৰকলা, নাচ, গান, কুইজ, আকস্মিক বক্তৃতা আদি বিভিন্ন ধৰণৰ ক্ষেত্ৰত আগবঢ়াই নিয়াৰ যত্ন কৰা হয়। বৰ্তমান সমাজত যিসকল মইনা পাৰিজাতলৈ আহে তেওঁলোকে ভৱিষ্যতে বিভিন্ন সমস্যাৰ সন্মুখীন হ'লে সৎ সাহসেৰে সমস্যাৰ সমাধান কৰিব পাৰিব। বৰ্তমান যিসকল লোকে সৎ সাহসেৰে কথা কৈ আছে তেওঁলোকৰ অতীত অধ্যয়ন কৰিলে এই কথাৰ প্ৰমাণ পোৱা যায়। ৰাইজ, সদৌ অসম মইনা পাৰিজাত নামৰ অনুষ্ঠানটোৰ জন্ম 1954 চন বুলি ধৰা হয়, কিন্তু যোৰহাট মইনা পাৰিজাতৰ স্থাপন হৈছিল ভাৰত স্বাধীনৰ এবছৰৰ পিছত। সেইটো আমাৰ বাবে গৌৰৱৰ কথা নহয়নে? যোৰহাট সোণাৰী গাঁও তৰাজানৰ তৈলুক্যনাথ শৰ্মাকে ধৰি বহুকেইজন লোকে এই মইনা পাৰিজাতটো সেই সময়ৰ শিশুসকলৰ সাৰ্বিক বিকাশৰ বাবে স্থাপন কৰিছিল। সেই অনুষ্ঠানৰে আমিসকল আপোনালোকৰ নাতিপুতি আৰু আপোনালোক আমাৰ শ্ৰেষ্ঠ অভিভাৱক। মই সকলোকে অনুৰোধ কৰিছোঁ যে আপোনালোকে মইনাসকলক মইনা পাৰিজাতলৈ পঠাই আৰু বিভিন্ন ভাল কামত আগবাঢ়ি গ'লে কেতিয়াও বাধাৰ সৃষ্টি নকৰিব। মইনাসকলক প্ৰথমতেই ভয় নোখোৱাব, আগবাঢ়ি যোৱাত সহায় কৰক, উৎসাহ সাহসেৰে আগবাঢ়ি যাবলৈ দিয়ক। মোৰ সন্মানিত ৰাইজ, এই চেগতে মোক ইয়ালৈ আমন্ত্ৰণ কৰি আনি আপোনালোকৰ লগত চিনাকি হ'বলৈ দিয়াৰ বাবে জ্ঞানোদয় মইনা পাৰিজাতৰ সমূহ কৰ্মকৰ্তাক সেৱা ধৰিলোঁ, মোৰ কৃতজ্ঞতা প্ৰকাশ কৰিলোঁ। লগতে এইকেইটা কথা কওঁতে হোৱা ভুলৰ ত্ৰুটি মাৰ্জনাৰ বিচাৰিলোঁ। পোহৰ বিচাৰি আগবঢ়া অনুষ্ঠান মইনা পাৰিজাতৰ উত্তৰ
আৰু মইনাসকলৰ আগন্তুক সফল জীৱনৰ কামনা কৰি এইখিনিতে মোৰ কোৱা সামৰণি মাৰিলোঁ। জয়তু সৌদ অসম মইনা পাৰিজাত, জয়তু জ্ঞানোদয় মইনা পাৰিজাত। ধন্যবাদ।